এতিয়া আমি গৈ আছো আজি এখন ৰিজৰ্টত আৰু এই ৰিজৰ্টখনৰ নাম মানে চবেই এতিয়া ফেমাছ হৈ আছে বহুত লাক্সাৰিয়াছ ৰিজৰ্ট সেইখন হ'ল বানি গ্ৰীণ ৰিজৰ্ট তো মোৰ ব্লগটো আপোনালোকে চাই থাকিব দেখুৱাই থাকিম बानी जगह सबसे सुंदर जगह इन द वर्ल्ड এয়া আমি পালোহি কাজিৰঙা এণ্টাৰ হ'লোঁ আৰু কাজিৰঙাৰ পিছতে ইয়াত দেখিলে নে হাতী এটা দেখিলোঁ আমি যেতিয়াই যাওঁ হাতী দেখিম আৰু এয়া আমি এণ্টাৰ হ'ম বানি গ্ৰীণ ৰিজৰ্ট ইমানেই লাক্সাৰিয়াছ ৰিজৰ্ট হয় চবৰ মুখত শুনি আছোঁ তো আজি ভাবিলোঁ ফাইনেলি আমি অকণমান ৰিজৰ্টটো অকণমান স্পৰ্ট মানে ঘূৰি আহোঁগৈ কিনো আছেনো কিনো ইমান লাক্সাৰিয়াছ তো এয়া ফাৰ্ষ্ট আমাক এখন বাগী এখন আহিলে তাতে আমাক লৈ গৈছে গাড়ীৰ ভিতৰত যাবলৈ নিদিয়ে আমি গাড়ী পাৰ্কিঙতে থলোঁ তাৰ ভিতৰতে এইখনত লৈ পেলাই আমাক ইয়াৰ ভিতৰৰ যোনটো ৰেষ্টুৰেণ্ট এৰিয়া তাতে লৈ গ'ল আৰু এইটো ৰেষ্টুৰেণ্ট এৰিয়া হয় তাতে গ'লোঁ অকণমান এতিয়া আমি ওপৰত যাম বাংলোটোৰ ভিতৰত এণ্ট্ৰিটো হ'ব নিদিয়ে কাৰণ তাত চব ৰুমছ থাকে আৰু তাৰ ওপৰতে আমি ছাইডতে আমি বেলকনিতে ফটোজ আৰু ভিডিঅ'জ ল'লোঁ কেইটামান ৰিলো শ্বুট কৰিলোঁ তাৰপিছত কিন্তু প্ৰপাৰ্টিটো কিন্তু সঁচাকৈ বিৰাটেই ধুনীয়া আৰু লাক্সাৰিয়াছ হয় বাৰু সঁচাই হয় আৰু বহুত ধুনীয়াকৈ বনাইছে আৰু জাগাটো বিৰাট ডাঙৰ হয় ভাল লাগিল আৰু ইয়াত ফেমিলি আনি পেলাই আপোনালোকে ধুনীয়াকৈ গোটেই দিনটো এনজয় কৰিব পাৰে আমাৰ একচুৱেলি বহুত লেট হৈ গৈছিলে ঘৰৰ পৰা ওলাওঁতে আমাৰ আই থিংক 2টামান বাজিছিলে তো তাত পাওঁতে 3:30 হৈ গ'ল তো সেইকাৰণে ইমান 5টালৈকে মানে আপুনি ৰেষ্টুৰেণ্টত পাৰিব আৰু খাবৰ কাৰণে তাৰপিছত নোৱাৰে সেইকাৰণে আমাৰ ইয়াতে মানে অলপ আগতে ঘূৰি লৈছোঁ তাৰপিছত খোৱা ধোৱা কৰিম আৰু ইয়াৰ ওপৰৰ যোনটো বাংলো হয় ইয়াৰ এইটো এণ্টাৰ্ছ হয় ইমান ধুনীয়া নহয় একদম মন চন ভাল লাগি গৈছে আৰু মোৰ এনেকুৱা মন গৈছে যেন যাবলৈ মন নাই ইয়াতে থাকি যাম নেকি কিন্তু উপায় নাই ন যাবতো লাগিবই তো অকণমান ঘূৰিলোঁ আৰু হাজবেণ্ডে একদম ব'ৰ হৈ গৈছে ফটো উঠাই কিন্তু মই কৈছোঁ তাক না ফটো উঠোৱা কাৰণ এটা মেমৰি থাকি যাব ন তো সেয়াই আৰু বহুতেই ধুনীয়া লাগিলে আপোনালোকে যদি যোৱা নাই আপোনালোকে মাষ্ট বি ভিজিট কৰিব বহুত ধুনীয়া প্লেচ হয় আৰু যোনে ৰীল বনাই ভাল পায় বিশেষকৈ মোৰ নিচিনা ৰীল বনাই যোনে ভাল পায় ইয়াততো ৰীল বনাবৰ কাৰণে বহুতেই জেগা আছে আৰু বহুত ভাল মানে জেগা ভিডিঅ' চিডিঅ' বনাই ভাল লাগিব ইয়াতে তো আমি অকণমান ইফালে ঘূৰিলোঁ আউটছাইডিং আপোনাৰ ইয়াত চাইকেলিং ব'টিং আৰু কিবা আছে মানে গেম খেলিবৰ কাৰণে আৰু এইটো আপোনাৰ যেতিয়া এণ্ট্ৰি ফিজ আপোনাৰ 500 হয় তো সেই 500ৰ ভিতৰতে ইনক্লুডিং থাকে এইটো এখন ব'ৰ্ড হয় কিন্তু এই ব'ৰ্ডখন নচলে জাষ্ট মানে এনেই আছে আৰু তো আমি ইয়াৰ যোনটো ব'টিং আছে সেইটো ব'টিঙত কৰিম কিন্তু ইয়াৰ ব'টৰ ভিতৰত সোমাইছোঁ ইমানেই ধুনীয়া ইয়াতো মানে সৰুকৈ মিনি এটা ৰেষ্টুৰেণ্ট টাইপৰ আছে ইয়াতে বহি আপোনালোকে লাঞ্চ কৰিব পাৰিব ভাল লাগে এটা মানে কেৰেলাত যেনেকুৱা এটা হাউচ ব'টবোৰ থাকে সেনেকুৱা হাউচ ব'ট হয় ইয়াতে অকণমান বহিলোঁ আৰু ফটো চটো উঠিলোঁ আমি ইয়াতে নাই খোৱা বাৰু তাৰপিছত আমি ব'টিং কৰিবলৈ যাম কিন্তু ব'টিং কৰা যোনজন মানুহ থাকে সেই মানুহজন নাই আৰু হাজবেণ্ডে মানে ব'টিং কৰা খুব এক্সাইটিং মোৰ কিন্তু বিৰাট ভয় লাগে দেই যেনে তেনে ভয়ে চয়ে লাইফ জেকেটটো পিন্ধি ল'লোঁ আৰু উপায় নাই আৰু তাৰপিছত হাজবেণ্ডে পিন্ধা নাই আৰু এয়া ব'টিং কৰি আছোঁ মোৰ এনেকুৱা ভয় লাগিছে নহয় মানে বিৰাট ভয় লাগিছে তুমি হেৰি পিন্ধি আছা নহয় বেটা তোমার না বেটা কত পেডাল মার তুমি এই দে মানে জানো ভিডিও লোক হুড়ু আমি মন যায় একটু পানি লোক তাক কৰিবলৈ দিয়া না পেডাল মারলে মাৰ উৎপাত নকৰিবি গত ইমানটো গুচি গ'লি এইগুলো ঘূৰাই দিয়া না মানে মোৰ অলপ আৰু ভিডিঅ'ত শুনিছে মানুহজন গুচি গ'ল মোৰ ভয় লাগিছে মানে মোৰ সঁচাকৈ বিৰাট ভয় লাগিছে মইতো অলপ কান্দিয়ে দিলোঁ কিন্তু হাজবেণ্ডে বেলেগ হাঁহিছে ইমান ভয় বাদুৰি কিন্তু সঁচাকৈ মোৰ বহুত ভয় লাগে ব'টিং কৰিবৰ কাৰণে তাৰপিছত এইটো অকণমান আপোনাৰ আউটছাইডত আছিলে ছুইমিং এৰিয়া ইয়াতে আহি পেলাই অকণমান ফটো চটো উঠিলোঁ আৰু আমাৰ আৰু ছোৱালী মানুহৰ কি কাম আৰু মানে ফটোজ উঠা ভিডিঅ'জ উঠা আৰু এইটো আপোনাৰ ইয়াতো থাকিব পাৰে কিন্তু ইয়াৰ মানে যোনটো মানে থকা ব্যৱস্থা বহুত ধুনীয়া কিন্তু বহুতে মানে প্ৰাইচটো বহুত হাই এটা আপোনাৰ পাৰ ডে' আপোনাৰ 35,000 আৰু এইটো থাকিব হ'লে 15,000 বহুত মানে এক্সপেঞ্চিভ ইমান এক্সপেঞ্চিভ ভাল মানে নোৱাৰি আৰু দেই তো ইয়াতে আমি অকণমান ফটো চটো উঠি ভিডিঅ' চিডিঅ' উঠি আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু এয়া বেলিটো ডুবিছে আৰু ইমান ধুনীয়া লাগিছে নহয় জেগাখিনি তাতে আজি ৱেডাৰটো বিৰাট ধুনীয়া
তাৰপিছত ইয়াৰ আপোনাৰ যোনটো কিটচেন মানে যোনটো ৰেষ্টুৰেণ্ট এৰিয়া আমি তাতে গ'লোঁ তাতে বহি আমি কিবা কিবি খালোঁ আৰু ইমান হেভি কৰা নাই জাষ্ট অলপ চিম্পল কৰিছোঁ লাঞ্চৰ টাইমটো পাৰেই হৈ গ'ল 5টা বাজিলেই তো সেইকাৰণে ইয়াতে আহিলোঁ ভিতৰতো ইমান ধুনীয়া ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন কৰিছে আৰু বহুত ধুনীয়া লাগিছে মানে বস্তুবিলাক একদম বাহিৰৰ মানে একদম ধুনীয়া লাগিছে বস্তুটো তাতে বহিলোঁ অকণমান আৰু ইয়াতে চাওকচোন ভিতৰখিনি এনেকুৱা ধুনীয়া জেগা মানে সঁচাকৈ মোৰ একদম দিল ফিদা হৈ গৈছে আৰু যাবলৈ মন নাই আৰু এতিয়া ইয়াৰ পৰা আমি ওলালোঁ আৰু ওলাই পেলাই আকৌ সেইখনি বাগী টেম্পলখন কি কয় সেইখনতে গ'লোঁ আৰু গৈ পেলাই আমাৰ গাড়ীৰ ওচৰত ৰখাই দিলে তাৰ পৰা আমি ওলাই দিলোঁ ওলাই পেলাই আমি ইয়াত গ'লোঁ কহৰা আপোনাৰ যোনটো আছে এখন তাতে আমি ডিনাৰটো কৰি লৈছোঁ কাৰণ ইয়াত ডিনাৰ টাইম এতিয়া হোৱা নাই কাৰণে ইয়াত নহ'ব সেইকাৰণে ইয়াতে আমি আহি ডিনাৰ কৰি ল'লোঁ ধুনীয়াকৈ খাই বৈ আৰু এনেকুৱা বতাহ বৰষুণ তাতে মানে জেগাটো ইমান ধুনীয়া লাগিছে ন খাই পেলাই বহুতে ভাল লাগিছে বতৰটো কি ধুনীয়া ন আৰু বৰষুণ দি আছে এতিয়া ৰাতি 7:30 হৈ গ'ল বহুতে লেট হৈ গ'ল আমি ৰেষ্টুৰেণ্টত সোমালোঁ খালোঁ বলোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু বহুত বৰষুণ আৰু এইপিনে বতৰ ইমান বেয়া এক ছেকেণ্ড বৰষুণ তাতে বতৰটো ইমান বেয়া নহয় মানে একদম কিবা লাগি ঠাণ্ডা লাগি গৈছে ময়ো একদম ঠাণ্ডা কাপোৰ কোনো অনা নাছিলোঁ তো এতিয়া ঘৰলৈ যাওঁ আৰু এয়াই আৰু অকণমান হাজবেণ্ড ৰখিছে কিবা খাবৰ কাৰণে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে ভিডিঅ'ৰ নতুন নটিফিকেশ্যন আপোনালোকে পাই যাওক আৰু আজিলৈ আহিছোঁ বাই বাই গুড নাইট